জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকিৰি নাহি কেও পাম তুহাৰি চৰণ ৰেণু শতকোটি বাৰে ক কৰোঁ প্ৰণাম বাৰে ক কৰোঁ প্ৰণাম নাহি কেও পাম তুহারি চৰণ ৰেণু ৰেণু শতকোটি বাৰে ক কৰোঁ প্ৰণাম বাৰে ক কৰোঁ প্ৰণাম বাৰে ক কৰোঁ হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰোহিতছ ব্লগ। আৰু ৰোহিতছ ব্লগত আজি একদম আমি আচলতে গধূলি সময়ত আমি কৰোঁ কি, আমি ল'ৰাখিনিয়ে গধূলি সময়ত আমি একেলগ হওঁ, আমাৰ পুথিভঁৰাল আছে, আমি সকলো তালৈকে আহোঁ। আহি পিনে আমি আচলতে কি কৰি থাকোঁ তাকেই দেখাবলৈ আপোনালোকৰ আগত আজি ব্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আছে মোৰ বন্ধু সদৃশ ভাতৃ বিতুপনে ৰোহিতছ ব্লগ চেনেলটোৰ বিষয়ে অলপ ক'ব নিজেই, আপোনালোকে শুনক বিতুপনে কি কয়। হেল্ল' দৰ্শক, যান্ত্ৰিক সময়ত আমি যিখিনি সময় যেনেকৈ কটাব লাগে, আচলতে এইখিনি সময়ত একেবাৰে মানুহবিলাকৰ সংগটো একেবাৰে নাইকিয়া হৈ গৈছে, বিশেষকৈ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ মাজত। সেইটো কাৰণে আমি ভাবিছোঁ সময়খিনি কটাবৰ কাৰণে ইয়াতকৈ আৰু ভাল হ'ব নোৱাৰে, গতিকে আমি এইখিনি সময়ত বিভিন্ন ধৰণৰ কথাবিলাক আমি আলোচনা কৰোঁ, চৰ্চা কৰোঁ। গতিকে ৰোহিতছ ব্লগৰ ইয়াৰ পৰা আৰম্ভণি হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ বিতুপন। আচলতে আমি গধূলি সময়টো এনেই নকটাওঁ, আমাৰ এটা বহুত ডাঙৰ ঘৰ আছে। এই ঘৰটোতে আমি নিজেই লাইটৰ ব্যৱস্থা কৰি লৈছোঁ। লাইটৰ ব্যৱস্থা কৰি আমি ইয়াত সকলো আহোঁ, আহি পিনে কোনোবাই বাঁহী বজাই ভাল পায় বাঁহী বজায়, কোনোবাই খোল বজাই ভাল পায় খোল বজায়, কোনোবাই কৃষ্ণ প্ৰৱেশ শিকিবলৈ ইচ্ছা কৰিছে কৃষ্ণ প্ৰৱেশৰ, কোনোবাই গীত আওৰাই থাকে, আৰু কোনোজনে প্ৰৱেশ কৰি থাকে, দৈত্যৰ প্ৰৱেশেই হওক। ভাওনাৰ লগত আমি সকলোখিনিয়ে জড়িত হৈ আছোঁ, চেষ্টা কৰি আছোঁ যাতে ভাওনাৰ দিশত আমাৰ সংস্কৃতি আৰু আগবঢ়াই লৈ যাওঁ। যিটো সময়ত আমাৰ অসমীয়া ভাষাৰ অতি সংকটত আছে, সেই সময়ত ভাওনা সংস্কৃতিয়ে আমাৰ অসমীয়া ভাষাটোক বহুতখিনি আগবঢ়াই নিব বুলি আমি ভাবোঁ। আমি অসমীয়া জাতি হিচাপত আমি যদি ভাওনা সংস্কৃতি আমি আৰু আগবঢ়াই নিব পাৰোঁ, ভাওনাৰ জৰিয়তে আমাৰ অসমীয়া ভাষাটো আৰু আগবাঢ়ি যাব বুলি আমি সকলোৱে ভাবোঁ। আৰু সেইটো সত্য কথা, যদি আজি ভাওনা থাকে তেতিয়া অসমীয়া সংস্কৃতি থাকিব। লাহে লাহে বহুত ঠাইত এনেকুৱা হৈছে ভাওনাৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে যদিও আমি সেইটো কোনো পধ্যেই মানি নলওঁ। আমি যুৱ প্ৰজন্ম, আমি ভাওনাৰ সংস্কৃতি ধৰি ৰাখিবই লাগিব, আৰু আমি ভাওনাৰ সংস্কৃতি ধৰি ৰাখিম বুলি আমি সমূহ অসমবাসী ৰাইজক আমি সংকল্প দিছোঁ। আমি ভাওনাৰ সংস্কৃতি জীয়াই ৰাখিম, ভৱিষ্যতলৈকেও আমি ভাওনা কৰি যাওঁ। আমি য'তেই নাথাকোঁ ভাওনাৰ প্ৰতি আমি আগৰ পৰাই আগ্ৰহী। আমি আমাৰ ডাঙৰসকলক দেখি আমি যিদৰে অনুপ্ৰাণিত হৈ আহিছোঁ, তেনেধৰণে আমি অনুপ্ৰাণিত হৈ যাম, আৰু উঠি অহা প্ৰজন্মকো, আমাৰ পিছৰ প্ৰজন্মকো আমি ভাওনাৰ দিশত অতিকৈ আমি অনুপ্ৰাণিত কৰি যাম। আৰু তেওঁলোককো ভাওনাৰ বহু গীত মাত বাঁহী আমি নিজেই বহুতখিনিয়ে নাজানো, কিন্তু গুৰু আছে বাঁহী ভাওনাৰ তেনেধৰণৰ সকলোকে আমি গোট খুৱাই আমি ভাওনাৰ দিশটো আৰু আগুৱাই নিব লাগিব। অসমীয়া জাতি হিচাপে ভাওনা থাকিলেহে অসমীয়া ভাষা থাকিব, এনেকুৱা এটা কথা বৰ্তমান যুগত আহি পৰিছে। অসমীয়া সংস্কৃতি ধৰি ৰাখিবলৈ ভাওনা এক অন্যতম এটা প্ৰয়াস, আৰু আমি ভাওনা জীয়াই ৰাখিব লাগিব।
আহক আমি পৰৱৰ্তী পৰ্যায়ত আমি কি কৰোঁ সকলোকে আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোক শেষলৈকে চাই যাব।
কেতিয়া আছে কাটি দিবি এখন